Hello everyone, welcome to my channel. মোৰ ব্লগটোৰ নাম হৈছে মমি ব্লগছ আৰু মই যিকেইটা ব্লগ দিছোঁ হয়তো কেক বনোৱা নহ'লে কিবা বনোৱা ৰেচিপিহে মই ব্লগছ দিছোঁ। আজি মই শ্বপিং কৰিছোঁ কিহৰ কাৰণে আৰু মই এঠাইলৈ যাম। তো ক'ত যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এতিয়া আমাৰ শ্বপিং কৰা হৈ গ'ল, তাৰপিছত বিল বনাই লওঁ। বাইদেৱে বাস্কেট লৈ ৰৈ আছে, তো মই বিল বনাই লওঁ। হৈ গ'ল, বিল বনোৱা হৈ গ'ল। এতিয়া আমি শ্বপিং মলৰ পৰা ওলাই গৈ আছোঁ। নেক্সট দিনাখন মৰ্ণিঙত মই ৰৈ আছোঁ বাইদেউগৰাকীৰ কাৰণে। আৰু কি জানে, বাইদেউগৰাকী আহিছিলে ভিডিঅ' কৰিবলৈ, নহ'লে পাহৰি গ'লোঁ। তেওঁৰ হাজবেণ্ডে আমাক থৈ আহিব এতিয়া। তেওঁৰ হাজবেণ্ডে আমাক থৈ গ'ল। আমি এতিয়া ৰৈ আছোঁ বাছলৈ। তেওঁ বাছৰ মানে ৰুটে ট্ৰেইন আহিলে, মই ভাবিছোঁ ট্ৰেইনতে উঠি যাওঁ আৰু। তাৰপাছত দেখিছোঁ পিছফালে বাছখন আহি আছে। তেতিয়া ফাইনেলি আমাৰ ৱেইটিং শেষ হ'ল আৰু। এতিয়া আমি বাছলৈ উঠোঁ। আমিতো যাম বুলি কৈছোঁ, কিন্তু যাব টাইমত মই কৈ আছোঁ। আমাৰ সকলো বাইদেউ বহুত ফূৰ্তি কৰিছে। এতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল ডান্স গান, আৰু ডান্স গানৰ ভিডিঅ'টো ভইচটো নিদিয়াৰ কাৰণে এতিয়া যে কপিৰাইট লাগি যায়, তো নিদিলোঁ। এতিয়া আমি পাই গ'লোঁ জেগাডোখৰ। দেখিবলৈ পাইছে ন, ইমান ধুনীয়া পৰিৱেশ, ইমান একো নাই, আনকি নেটৱৰ্কো নাপাইছে। তাৰপিছত এনেকৈ পৰিৱেশটো ভাল লাগে, নেটৱৰ্কো নাই, হেৰি নাই, একদম বিন্দাছ থাকিব লাগে আৰু মাইণ্ড ফ্ৰেছ হয়। এতিয়া আমি পাই গৈছোঁ দেলহি ঘাটত আমি পিকনিক খাবলৈ আহিছোঁ। আৰু এয়া দেখিছে, এটা মন্দিৰ পাৰ হৈছোঁ। পিকনিকত আমি এতিয়া এটা ঠাই বিচাৰি লওঁ যোনখিনি পানীলৈও সুবিধা হয় আৰু বনোৱা সিজাৰো সুবিধা হয়। তেতিয়াহ'লে আমি ঠাইখন পাই গ'লোঁ। চবেই এটা এটা বস্তু আনিলে। এইফালে দেখিছে ফটোশ্বুট ষ্টাৰ্ট। এয়া মই অলপ লোকেশ্যনটো দেখাই দিছোঁ। চবে আহিলে, এই ডান্স কৰিবলৈ হৈ গ'ল। ডান্সৰ গান ভইচটো নিদিছোঁ কেলে কপিৰাইট লাগি যায়। এইফালে বাইদেউসকলে বনোৱা সিজাত বিজি, এইফালে কথা পতা বিজি, আৰু বহুত পিকনিকৰ খাবলৈ বহুত মানুহ আহিছে, পিকনিক পাৰ্টি। তো আমি অকণমান ঘূৰিছোঁ, কোনে কি কৰিছে চাবলৈ কাৰণে। আৰু ঠাইখিনি চাই লওঁ, ঠাইখিনিও বহুত ধুনীয়া, কিবা মাইণ্ডটো ফ্ৰেছ হৈ যায় আৰু। এইফালে দেখিছে ন, চাৰিওফালে পাহাৰ, এইফালে নদী। এতিয়া আমাৰ বনোৱা সিজা হৈ গ'ল, খাবলৈ লৈছোঁ আৰু। তাৰপিছত অলপ নাচি দিছোঁ আৰু পিকনিক বুলি। চবেই নাচিছে। পিকনিকত যদি আহি নানাচে তো কেনেকৈ হ'ব। ভালেই লাগিছে, মানে ডান্স কৰি, খাই বৈ ডান্স কৰি দিছোঁ আৰু অলপ। কিন্তু বাইদেউসকলক মানিলোঁ, বৰা ফূৰ্তি কৰে। এতিয়া আমাৰ খোৱা বোৱা ডান্স কৰা হৈ গ'ল। আমি এতিয়া যাওঁ। ইয়াৰ ডেক্সিটো ধৰিব পৰা নাই বাইদেৱে, তো ময়ো ধৰি দিছোঁ। চবেই যোনে যি পায় আনি আমি বাছলৈ কিনে উঠাবলৈ কিনে লৈ গৈছোঁ। চিৰিখন বেয়া, একদম থিয়, সেইকাৰণে অলপ কষ্ট হৈছে উঠাত। বাছ এতিয়া চব গোটেইখিনি আহি পালে, আমি বাছলৈ হৈছে, আমি যাওঁ। তেতিয়াহ'লে জেগাটোৰ নাম হৈছে দেলহি ঘাট। আৰু দেলহি ঘাট মই ফাৰ্ষ্ট টাইম আহিছোঁ, আৰু ফাৰ্ষ্ট টাইম আহিছোঁ যদি বহুত ধুনীয়া জেগা আৰু বহুত ভাল লাগিলে। এয়া পাছত আকৌ ষ্টাৰ্ট হৈ গ'ল। তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগে, লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব। থেংক ইউ।